Hey guys, good morning. Welcome to back my YouTube channel Kapta Blog 16. গতিকে চাই থাকক আজি খুবে এটা ভাল দিন কাৰণ এই দিনটো সকলো ভন্টিবোৰে মানে বহু দিনৰ পৰা অপেক্ষা কৰি থাকে যেহেতু কেতিয়া আহিব আৰু যেহেতু আজি ৰাখি বন্ধন গাইজ গতিকে সবে এক্সাইটেড হৈ আছে ভন্টিবিলাকক নিজৰ নিজৰ দাদাবিলাকক ৰাখি পিন্ধাবলৈ আৰু খুব এটা ফূৰ্তি দিন গতিকে মোৰ কাৰণে ইমানো এটা হেৰি নহয় বাৰু যেহেতু পাতিবলৈ গতিকে যে নহওক গতিকে চাই থাকক মই কাক কি কৰোঁ এতিয়া গতিকে আজি ৰাখি পিন্ধোৱা দিন হিচাপেতো মানিবতো লাগিব কিবা এটা গতিকে ময়ো মানি আছোঁ মুখ চুখ ধুই গা চা ধুই কেনে আহিলোঁ গাইজ এতিয়া ৰেডি হৈ গ'লোঁ আৰু ক্লাছো যাব লাগিব ক্লাছ নাযাব ভাবিছিলোঁ কিন্তু গাইজ কালি এক্সাম আছে 12 তাৰিখে গতিকে যাবই লাগিব আৰু চাই থাকক গাইজ গতিকে মই ৰেডি কৰি ল'লোঁ ধুনীয়াকৈ ফুল আৰু এনেকৈ দি কিনে এনেকৈ খলপতি জ্বলাই লওঁ ঘৰৰ ফ্ৰেছ ফল আছিলে কাৰণে মই ইয়াত ফল লৈছোঁ আৰু চাই থাকক মই চাকিটো জ্বলাই লওঁ গাইজ সেইখিনি আছিলে মোৰ আজি কৰিবলগীয়া দায়িত্ব যিটো পালন কৰিলোঁ মই যিহেতু দাদা আমাৰ মাজত নাই কাৰণে প্ৰত্যেক বছৰে মই এনেকৈয়ে ৰাখি দি আহোঁ আৰু দি আহিছোঁ আৰু আগলৈকেও এনেকৈ দি থাকিম গতিকে আজিৰ দিনটো সকলোৰে কাৰণে শুভ হওক যিহেতু মোৰ এতিয়া ক্লাছ আছে মই ক্লাছতো যাব লাগিব গতিকে ৰেডি হৈ লওক গাইজ আপোনালোকক দেখাই থাকিম গতিকে চাই থাকক গাইজ এইখিনি থুলমূলকৈ কৰিলোঁ আৰু গাইজ দাদা যিহেতু নাই আমাৰ মাজত সেইকাৰণে দাদাক বহুত মিছ কৰোঁ আৰু দাদা বিদেশী আত্মা যেন য'তেই নাথাকক কিয় ভালে থাকক সদায় যেন সুখতে থাকক আৰু আমাক যেন সদায় ওপৰৰ পৰা চাই থাকক আৰু ব্লেছিং কৰি থাকক গাইজ ক'বলৈ যেন ভাষা নাই কোনো ধৰণৰ
I am so bad luck. গতিকে চাইডে দেখাই আছোঁ মই ৰেডি হৈ লওঁ ক্লাছ যাব লাগিব যিহেতু চুজি আৰু কল গতিকে খাই লওঁ তাৰপিছত গৈ আছোঁ আপোনালোক দেখাই আছোঁ গাইজ ওলাই মেলি ৰেডি ব্ৰেকফাষ্ট কৰিলোঁ আৰু খাই মেলিও ৰেডি গতিকে এতিয়া গৈ আছোঁ মাক থ'বলৈ যাবলৈ দিছোঁ ৰ'দটো একদম টিকটিককৈ ওলাইছে আৰু গাইজ গতিকে চাই দিয়ক ক্লাছত গৈ আছোঁ আৰু কোন কোন আহে দেখাম আজি ক্লাছত ক'তনো আহিব চবৰে ৰাখি বন্ধন লাগিছে চবৰে দাদা আছে কিয় দাদা তুমি য'তে নাথাকে কিয় তোমাৰ বিদেশী আত্মাই যেন শান্তিতে থাকে আৰু ভালদৰে থাকে এই কামনা কৰিলোঁ প্ৰত্যেক বছৰৰ দৰে যেন এইবাৰো তোমালৈ যেন কিছু মৰমত যেন সামৰি ৰখা মৰমবোৰৰ সৈতে যেন ৰাখি যেন আনিছিলোঁ হ'লেও যেন তুমি যেন নাই তেনেকুৱা ধৰণৰ এটা কিছু পল প্ৰকৃতিৰ যি যেন মৰম প্ৰকৃতিৰ যি নিয়ম সেয়াই গতিকে চাই দিওঁ গাইজ ৰখি আছোঁ আমাৰ আজি ঠাণ্ডা লগাই দিছোঁ গাইজ গৈ আছোঁ টিকটিকে দিছা লৈ আহিছে এইকেইটা চবেই হাতত পতকা লৈ আহিছে আহি পাই গ'লোঁ আৰু আহি মামীক লগ পাইছোঁ হয় না নহয় বা ৰাখি চাচোন কিমান ধুনীয়া আজি আহিয়ে মামীক লগ পাই গ'লোঁ গাইজ ক'ত যায় মামী ক'ত যায় গাইজ মামী গুচি গ'ল গাইজ চবৰে আজি ৰাখি বন্ধন লাগিছে গতিকে অহাই নাই এতিয়া চিকা আৰু মই গৈ আছোঁ ঘৰ গাড়ী চাওকচোন গাড়ীটো ইমান স্পীডত চলাইছে যে ধূলিবোৰ গোটেই মুখত আহি সোমাইছে একেবাৰে মুখত চুমি থাকি গৈ আছোঁ গাড়ী চাই দিব খাই গ'লোঁ ঘৰ আৰু খোৱা বোৱা হৈ গ'ল গতিকে এতিয়া চাই দিব অকণমান ৰেষ্ট কৰি লওঁ তাৰ ক'ত সোমাইছে ইছা টিকুলি গাইজ ঘৰ কি কৰি থাকিম সন্ধিয়া টাইমটো আমনি লাগিছিলে কাৰণে মামীতে আহিলোঁ আৰু চাওকচোন গাইজ চাওকচোন আমি ক'ত উঠি কিনে বহি আছোঁ অকলে টিকলি টিকলি আমাৰ ঘৰত লৈ আহিলোঁ আজি আমি আহি পাই গ'লোঁ ঘৰ টিকলিয়ে ৰাখি নিবলৈ আহিছে ৰাখি নোপোৱাৰ কাৰণে কান্দি আছিলে ককাইক দুটা আছে তাক বোলে বান্ধিব হেনো সেইকাৰণে কিনি দিলোঁ আৰু লগতে লৈ আহিলোঁ গতিকে চাই দিওঁ চাই দিলে ইমানখিনিয়ে